নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতখনৰ ৰিভিজন 2 ঘন আৰু ঘনমূল বুলি যিটো চেপ্টাৰ তোমালোকক দিয়া আছে ৰিভিজন 2 সেইটো আমি ইয়াতে কনচেপ্ট সহ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1 লৈ যোৱাৰ আগত আমি প্ৰথমতে ঘন আৰু ঘনমূল সম্পৰ্কে আমি কিছুমান তথ্য জানি লওঁ। ইয়াতে যদি মই যদি কওঁ ইয়াতে 5ৰ ঘন নিৰ্ণয় কৰিব লাগে, এতিয়া 5ৰ ঘন মানেনো কি? গতিকে 5ৰ ঘন হ'ল 5টো আমি কেইবাৰ 3বাৰ পূৰণ কৰিব লাগে। 5 5 5 পূৰণ কৰিলে কিবা নতুন এটা সংখ্যা পাম। 5 5 গুণ 25, 25 5 গুণ কি হ'ব 125 হ'ব। গতিকে 5ৰ ঘন হ'ব এই 125। মানে কোনো এটা সংখ্যা এ নামৰ এটা সংখ্যাৰ যদি আমি ঘন নিৰ্ণয় কৰিব লাগে তেন্তে আমি কি কৰিম, সেই এ নামৰ সংখ্যাটো আমি 3বাৰ পূৰণ কৰিম। এনেকৈ 3বাৰ পূৰণ কৰাৰ পিছত কিবা এটা নতুন সংখ্যাৰ সৃষ্টি হ'ব, সেই সংখ্যাটোক ক'ব তাৰমানে ঘন সংখ্যা। বুজি পাইছোঁ? এতিয়া কাক বোলে মই সূত্ৰ সহকাৰে এটা লিখি লৈছোঁ, এটা সংখ্যাক নিজৰ লগত 3বাৰ পূৰণ কৰি, অৰ্থাৎ যদি আমি 3ৰ ঘন কৰোঁ 3ৰ লগত কি 3বাৰ এনেকৈ পূৰণ কৰিব লাগিব। 3 পূৰণ 3 পূৰণ 3 পূৰণ কৰিলে কি হ'ব 27 যাব। এই সংখ্যাটো কি হৈ যাব, 3বাৰ পূৰণ কৰি পোৱা সংখ্যাটোকে সেই সংখ্যাটোৰ ঘন বুলি কোৱা হয়। এতিয়া 3ৰ ঘন উলিয়াইছিলোঁ, গতিকে আমি 3বাৰ পূৰণ কৰোঁতে কি পালোঁ 27 পালোঁ, অৰ্থাৎ 3ৰ ঘন 27। এনেকুৱা এৰ ঘন সুধিলে এ পূৰণ এ কৰিম আৰু ইয়াক লিখিম আমি এনেকৈ এ কিউব বুলি লিখিম। বুজি পাইছোঁ? ইয়াতে মই 1ৰ পৰা 10লৈকে গোটেইখিনি সংখ্যাৰে ঘনটো ইয়াতে লিখি দিছোঁ, তোমালোকে এইবিলাক মুখস্থ কৰি লোৱা। যেনেকৈ 1ৰ কিউব 1, 2 কিউব মানে কি 2 3বাৰ পূৰণ কৰিব লাগিব, গোটেই কৰিলে কি হ'ব 8 হ'ব। 3 কিউব 27 হ'ব। 4 কিউব 64 হ'ব। এনেকৈ 5 কিউবটো 125, 6 কিউব কৰিলে 216 হয়। 7 কিউব 343, 8 কিউব 512, 9 কিউব 729, 10 কিউব 1000। ঠিক আছে? গতিকে এনেকুৱাকৈ আমি ইয়াতে দি থৈ দিছোঁ। তাৰপিছত আমি জানিবলগীয়া কথা, কোনোবা এটা সংখ্যা দিয়া আছে, ধৰা হ'ল ইয়াতে চাবা আমি এটা সংখ্যা লৈ লওঁ। ইয়াতে এটা সংখ্যা দিয়া আছে, ধৰা হ'ল 512। এই সংখ্যাটো ঘন সংখ্যা হয়নে নহয়, ইয়াত চাবা কিবা এটা সংখ্যা মানে ইয়াত আছে, কিবা এটা সংখ্যা কিউব কৰি দিলে আমি এই 512টো পাম নে নাপাম, সেইটো যদি সোধে আমি এইটো কেনেকৈ গম পাম। এই সংখ্যাটো আমি ল'ম আৰু ইয়াতে চুটিহৰণ কৰি চাম। এনেকৈ চুটিহৰণ কৰি থাকিম। চুটিহৰণ কৰোঁতে ছাইডত আমি যিবিলাক সংখ্যা পাম, সেই সংখ্যাবিলাকৰ যদি ইয়াতে 2ৰে হৰণ যায়, 2 আমি কি 3টা 3টাকৈ গোট পাব লাগিব। মানে 3টাকৈ থাকি গ'ল, 2 পূৰণ 2 পূৰণ 2 এনেকৈ 3টা যোৰা। বা যদি ইয়াতে ক'ৰবাত 3 পাওঁ তেতিয়াহ'লে 3ৰো 3 পূৰণ 3 পূৰণ 3 এনেকৈ 3টা 3টা যোৰা এনেকুৱাকৈ পাব লাগিব। ইয়াতে সেইটো কোৱা আছে। যদি কোনো এটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণ অৰ্থাৎ চুটিহৰণত প্ৰতিটো উৎপাদক 3বাৰকৈ আহে, প্ৰতিটো উৎপাদক কিমান আহিব লাগে 3বাৰকৈ আহিব লাগে, তেনেহ'লে সেই সংখ্যাটো কি হ'ব, এটা পূৰ্ণ ঘন সংখ্যা বুলি কোৱা হ'ব। বুজি পাইছোঁ? মানে যিবোৰ এনেকৈ চুটিহৰণ কৰি যিবোৰ সংখ্যা ইয়াতে এনেকৈ পাই যায় চাইডত, সেই প্ৰত্যেকটো সংখ্যাৰ মানে যদি 2 আহে 2 3টা আহিবই লাগিব, বা 2 6টা আহিব লাগিব, এনেকুৱাকৈ মানে 3টা 3টাকৈ আহিব লাগিব। সেইটো হ'লে পূৰ্ণ ঘন সংখ্যা হ'ব। এইবিলাক আমি অনুশীলনত ভালদৰে আলোচনা কৰিম। তাৰপিছত আমি ঘনমূল কি বস্তু এইটো চাই লওঁ। এতিয়া চোৱা 4ৰ ঘন কি হয় 64 হয়, কাৰণ 4 4 4 এনেকৈ 3বাৰ পূৰণ কৰিলে 64 পায়। তেন্তে আমি কি ক'ম জানানে, 64ৰ ঘনমূলটো হ'ব 4। মানে 64টো ক'ৰ পৰা আহিছে 4ৰ পৰা আহিছে, সেইকাৰণে লিখিম 4ৰ ঘন যিহেতু 64, গতিকে 64ৰ ঘনমূল হ'ব 4। যেনেকৈ 4 কিউব মানে 64, অৰ্থাৎ 4 কিউব মানে 64, তেন্তে 64ৰ ঘনমূল, এই ঘনমূলটো এই চিনটোৰে প্ৰকাশ কৰা, এই চিনটো এইটো এনেকৈ ৰুট দিম, দি ইয়াতে সৰুকৈ 3 এটা লিখি দিম। এইটো হ'ব কিউব ৰুট। ইংলিছত পঢ়িলে কিউব ৰুট বুলি পঢ়িম আৰু অসমীয়াত হ'লে ঘনমূল বুলি পঢ়িম। 64ৰ ঘনমূল গতিকে 4। বুজি পাইছোঁ? তাৰপিছত ঘন আৰু ঘনমূল সম্পৰ্কে কিছুমান শ্বৰ্ট ট্ৰিক দিয়া আছে, এইবিলাক আমি অনুশীলনীত আলোচনা কৰিম। ইয়াতে বৰ্তমান আমি আলোচনা নকৰোঁ। তাৰপিছত আমি জানিবলগীয়া এটা কথা হ'ল এককৰ স্থানৰ লগত ৰিলেটেড। এতিয়া চাবা ইয়াতে এটা সংখ্যা দিয়া আছে, ধৰা হ'ল 12। 12ৰ কিউব যদি কৰি দিওঁ তেন্তে আমি কি পাম, 12ৰ কিউব কৰিলে আমি পাওঁ 1728 পাওঁ। তেন্তে আমি চাম ইয়াতে 12টোৰ আছিল এককৰ স্থানত 2, আকৌ 12 কিউব কৰোঁতে সংখ্যাটো পাই গ'লোঁ এইটোৰ এককৰ স্থানত কি আছে 8 আছে। তাৰপৰা মনত ৰাখিব লাগিব, যদি এটা সংখ্যাৰ এককৰ স্থানত 2 থাকে তেন্তে সেই সংখ্যাটো কিউব কৰাৰ পিছত সেই সংখ্যাটো এককৰ স্থানত কি আহি যাব 8 আহি যাব। এইখিনি মই ইয়াতে লিষ্ট কৰি ইয়াতে লিখি দিছোঁ, তোমালোকে ভালদৰে চাই ল'বা। যদি এককৰ স্থানত 0 থাকে ঘন কৰি দিলেও এককৰ স্থানত 0 হৈ যাব। যদি 1 থাকে 1 হ'ব, কিন্তু 2 থাকিলে কি হৈ যায় 8 হৈ যায়। 8 থাকিলে আকৌ 2 হৈ যায়, 3 থাকিলে 7, 7 থাকিলে 3 হৈ যাব, 4 থাকিলে 4, 5 থাকিলে 5, 6 থাকিলে 6 আৰু 9 থাকিলে 9। গতিকে এইখিনি লিষ্ট তোমালোকে মুখস্থ কৰি ল'বা। আমি পিছত মই কিছুমান শ্বৰ্ট ট্ৰিক শিকাম, সেই শ্বৰ্ট ট্ৰিকবিলাকত এইবিলাক দৰকাৰী হ'ব।
গতিকে নেক্সট অনুশীলনীৰ কুৱেশ্যনবিলাক আমি কৰিব পৰা হ'লোঁ। কুৱেশ্যন নম্বৰ 1টো চাওঁ। ইয়াতে কি দিয়া আছে? তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয়? এতিয়া আমাক কুৱেশ্যনটোত সুধিছে 3757 এই সংখ্যাটো পূৰ্ণ ঘন হয় নে নহয়? মানে কি কৰিছে, এই সংখ্যাটো কিবা এটা সংখ্যা কিউব কৰিলে আমি 3757 সংখ্যাটো পাম নে নাপাম এইটো সুধিছে। গতিকে এইটোৰ কাৰণে আমি কি কৰিব লাগিব? এইটোৰ কাৰণে একদম শ্বৰ্টকৈ এটা নিয়ম মনত ৰাখিলে হ'ল। তোমালোকে চোৱা, 3757 সংখ্যাটোৰ অংকবোৰ কি আছে? 3, 7, 5 আৰু 7 আছে। এইকেইটা আমি এটা যোগ কৰি যাম। 3 যোগ 7 যোগ 5 যোগ 7 যোগ কৰোঁতে কিমান হ'ব? চোৱা, 3 7 10, 10 5 15, 15 7 22 22 হ'ল। 22টোত আকৌ দুটা সংখ্যা পালোঁ, 2 আৰু 2 পালোঁ। এই দুটা আকৌ যোগ কৰা, 2 যোগ 2, 2 আৰু 2 কিমান? 4। এই যেতিয়ালৈকে এনেকুৱা এটা অংক বিশিষ্ট সংখ্যা নোপোৱা তেতিয়ালৈকে এনেকৈ যোগ কৰি যাই থাকিবা। এতিয়া চোৱা, গোটেইখিনি এনেকৈ যোগ কৰি এটা অংক বিশিষ্ট বনাওঁতে আমি কি পালোঁ? 4 পালোঁ। কিন্তু ইয়াৰ নিয়ম এটা মনত ৰাখিব, যদি এনেকৈ যোগ কৰাৰ পিছত সংখ্যাটোত 1, 8 বা 9 ওলায় তেন্তে আমি ক'ম সেই সংখ্যাটো পূৰ্ণ ঘন সংখ্যা হয়। গতিকে 3757 এনেকৈ কৰি চাওঁতে আমি কি পালোঁ? এককৰ মানে এনেকুৱা এটা অংক বিশিষ্ট কি পালোঁ? 4 পালোঁ। গতিকে এইটো কি নহয়? পূৰ্ণ ঘন নহয়। বুজি পাইছোঁ? তাৰপিছত 3375টো সেনেকৈ চোৱা, 3 যোগ 3 যোগ 7 যোগ 5 কৰি চাওঁ আমি কি হয়। 3 3 6, 3 3 6, 6 7 13, 13 5 18 আৰু 18টো আকৌ চোৱা, 1 যোগ 8, 18 হ'লে 1 8 কিমান হ'ব? 9 হ'ব। এতিয়া চোৱা, এটা অংক বিশিষ্ট হৈ গ'ল। গতিকে এই 9টো আছিল নে নাই মই দিয়া নিয়মটোত? গতিকে ইয়াতে 9 আছে যিহেতু, গতিকে 3375টো কিবা সংখ্যাৰ ঘন কৰিলে পায়। 1 নম্বৰটোৰ এনচাৰ আমি সলিউশ্যন কৰিম। যিহেতু যোগফল 1, 8 বা 9 নহ'ল, গতিকে সংখ্যাটো পূৰ্ণ ঘন নহয়। বুজি পাইছোঁ নিশ্চয়? ঠিক তেনেকৈ 3375টো চেক কৰি চালে হ'ল। 3332 চোৱা, এইটো চেক কৰি দিলোঁ মই। 3 যোগ 3 যোগ 3 যোগ 2 যোগ কৰিলে কিমান হ'ব? 3 3 6, 6 3 9, 9 2 11, 11টো আকৌ কৰি চোৱা, 1 যোগ 1, 1 1 2 যোগফল কিমান? 2 পালোঁ। গতিকে এইটো পূৰ্ণ ঘন নহয়। 4096টো চোৱা, 4 যোগ 0 যোগ 9 যোগ 6 কিমান হ'ব? 4 0 4, 4 9 13, 13 6 19। আকৌ 19টো সংখ্যাকেইটা যোগ কৰা, 1 যোগ 9, 1 9 কিমান হ'ব? 10 হ'ব। আকৌ ইয়াতে সংখ্যাকেইটা 1 আৰু 0 যোগ কৰে, 1 0 যোগ কৰিলে কি হ'ব? 1 হ'ব। গতিকে ইয়াতে 1 আৰু 8 বা 1 বা 8 বা 9ৰ ভিতৰত যিকোনো এটা হৈছেতো। গতিকে সেইকাৰণে 4096টো কোনোবা সংখ্যাৰ ঘন হ'ব, আৰু অৰ্থাৎ সেইকাৰণে এইটো পূৰ্ণ ঘন সংখ্যা হয়। এতিয়া ইয়াত হোৱা কি পালোঁ? আমি এইটো পালোঁ হোৱা, আৰু এইটো পালোঁ হোৱা, এইটো নোহোৱা পালোঁ আৰু এইটো নোহোৱা পালোঁ। ঠিক আছে? গতিকে আমি নেক্সট কুৱেশ্যন নম্বৰ 2 লৈ যাওঁ। এবাৰ কৈছে তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা বুলি কৈছে। এতিয়া ঘনফল নিৰ্ণয় কৰা মানেনো কি? ঘনফল মানে হ'ল, এতিয়া চোৱা, 2ৰ যদি ঘনফল উলিয়াব লাগে তেন্তে আমি 2 পূৰণ 2 পূৰণ 2 কৰিম। 2 2 4, 4 2 8 হৈ গ'ল। ঠিক একে নিচিনাকৈ এই সংখ্যাবিলাক ঘনফল উলিয়ালে কি কৰিব লাগে? 19ৰ ঘনফল মানে কি? 19 কিউব, অৰ্থাৎ 19 পূৰণ 19 পূৰণ 19। পূৰণ কৰি চাম যি হয়। এইটো পূৰণ কৰি চালে তোমালোকে পাবা 6859 পাবা। ঠিক আছে? ঠিক একে নিচিনা 21ৰ ক্ষেত্ৰত 21ৰ যদি কিউব কৰে কি কৰিম? 21 পূৰণ 21 পূৰণ 21 কৰিম। ইয়াতে যি এনচাৰ ওলায় সেইটোৱে হৈ যাব। ঠিক আছে? 23ৰ ক্ষেত্ৰতো একে, 27ৰ ক্ষেত্ৰতো একে। এনেকৈ পূৰণ কৰি চালে হৈ গ'ল। গতিকে এইকেইটা আৰু মই কৰি দিলোঁ, তোমালোকে নিজে নিজে কৰি চাব পাৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 3। এইটো চোৱা, তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ এককৰ স্থানত কি হ'ব? কেৱল আমাক সুধিছে এইটো চোৱা, এখনতো কি দিছে? 14 দিছে। 14ক যেতিয়া আমি কিউব কৰিম কিবা এটাতো সংখ্যা পাম আমি, ডাঙৰ সংখ্যা এটা। সেই ডাঙৰ সংখ্যাটোৰ এককৰ স্থানটো, এই এককৰ স্থানটো কি হ'ব সেইটো সুধিছে। এটা আমি চাম, 14ৰ এককৰ স্থানত কি আছে? 4 আছে। গতিকে এই লিষ্টখন মই তোমাক তেতিয়া কৈছিলোঁ, এই লিষ্টখন মই ইয়াতে আকৌ ভালকৈ দি দিছোঁ। যেতিয়া কোনোবা এটা সংখ্যাৰ এককৰ স্থানত 4 থাকে তেন্তে সেই সংখ্যাটোক ঘন কৰিলে এককৰ স্থানত কি হ'ব? 4 হ'ব। বুজি পাইছোঁ? ইয়াতে লিখিবা, যিহেতু 14ৰ এককৰ স্থানত 4 আছে, সেয়েহে তাৰ
ঘনৰ এককৰ স্থানত 4 থাকিব এতিয়া 18টোৰ ক্ষেত্ৰত চোৱা ইয়াতে একৰ স্থানত কি আছে 8 আছে লিষ্টখন চাই লোৱা একৰ স্থানত যদি 8 থাকে তেন্তে ঘন কৰিলে একৰ স্থানত 2 হৈ যায় লিখিম যেহেতু এইটো 14টা লিখিম যেহেতু 18ৰ এককৰ স্থানত 8 আছে সেয়ে তাৰ ঘনৰ একক স্থানত কি থাকিব 8 থাকিলে যেহেতু 2 থাকে সেয়ে তাৰ একক স্থানত 2 থাকিব এনেকৈ লিখি দিম 13টোৰ ক্ষেত্ৰত কি কৰিম যেহেতু ইয়াতে 3 আছে গতিকে ইয়াতে একৰ স্থানত কি থাকিব 7 থাকিব এটা 27ৰ ক্ষেত্ৰত একৰ স্থানত 7 আছে গতিকে ইয়াতে 3 থাকিব বুজি পাইছো গতিকে এইটো আনসাৰ নেক্সট কোৱেশ্চন নাম্বাৰ 4 ইয়াতে কি সুধিছে তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব এইটো কোৱেশ্চন তোমালোকে ভালকৈ চাবা এইটো দৰকাৰী হয় এতিয়া আমাক প্ৰথম কোৱেশ্চনটো এক নম্বৰটো দি দিছে এক নম্বৰটো প্ৰথমতে কৰিম 5324 এইটো কি কৈছে ভালকৈ আমি বুজি লওঁ 5324 সংখ্যাটো একো সংখ্যাকে কিউব কৰিলে নাপায় কিন্তু আমাক কৈছে ইয়াৰ লগত আমি কিবা এটা পূৰণ দিব লাগিব যাতে সেই সংখ্যাটো কি হৈ যায় কিবা এটা সংখ্যাৰ কিউব কৰিলে পোৱা হৈ যায় প্ৰথমতে এনেকুৱা কোৱেশ্চনৰ ক্ষেত্ৰত আমি চুটিহৰণ কৰি চাম 5324 সংখ্যাটো আমি চুটিহৰণ কৰি এইটো কিহেৰে যাব 2 ৰে যাব 2 দুগুণ 4 ইফালে গ'ল 1 গ'ল 13 হ'ল 2 গুণ 12 ইয়াতে 1 আকৌ ইফালে গ'ল 2 গুণ 12 2 দুগুণ 4 এটা আকৌ চুটিহৰণ কৰিম 2 ৰে 2 গুণ 2 2 3 গুণ 6 2 3 গুণ 6 2 গুণ 2 নেক্সট ইয়াতে 1331 এই সংখ্যাটো যদি আমি মনত যদি আমি এইবিলাক জানো তেন্তে আমি ডাইৰেক্ট গম পাম এই সংখ্যাটো 11 ৰে হৰণ যায় গতিকে 11 গুণ 11 13 পৰা 11 গ'লে 2 2 টো ইফালে গ'ল 23 হৈ গ'ল 11 দুগুণ 22 হৈ যাব 1 ৰ'ল 1 টো ইফালে গ'ল 11 গুণ 11 121 আকৌ 121 টো মনতে থাকিব লাগিব 11 11 গুণ 121 হয় গতিকে 11 11 গুণ 121 হ'ব এটা চোৱা প্ৰথমতে আমি ইয়াতে কি কৰিলো চুটিহৰণ কৰিলো চুটিহৰণ কৰি থৈছো ইয়াতে 2 দুটা পালো আৰু 11 তিনিটা পালো ইয়াতে মই লিখিছো যেহেতু 5324 ৰ মৌলিক উৎপাদক বিশ্লেষণত 2 তিনিবাৰ নাহিল এইবাৰ হৈছে কেৱল দুবাৰহে আহিল গতিকে তিনিবাৰ আহিব লাগে যেহেতু আৰু কেইটা লাগিব 2 আৰু এটা লাগে গতিকে ইমানৰ লগত 2 পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হ'ব এনেকুৱা ধৰণৰ যদি লিখি দিয়া ধুনীয়াকৈ তোমালোকে 2 নম্বৰ পাবা আৰু ৰিভিজনৰ পৰা এনেও এমসিকিউ আহিব পৰীক্ষাত 2 নম্বৰ কোৱেশ্চন নাই তথাপি এইটো জানি যোৱাটো দৰকাৰ ঠিক আছে গতিকে এইটো কোৱেশ্চন কৰিলো নেক্সট আমি কোৱেশ্চন নম্বৰ 2 টো চাওঁ 2 টো কি দিয়া আছিল 3087 দিয়া আছে এতিয়া আমি এইটো চুটিহৰণ কৰি চাম প্ৰথমতে 3087 এইটো কিহেৰে হৰণ যাব 2 এটো নাযায় 3 ৰে যাব কি 3 যোগ 8 3 এটা 11 11 7 18 গতিকে এইটো 3 ৰে হৰণ যাব 3 গুণ 3 3 গুণ 0 3 দুগুণ 6 2 ইফালে গ'ল 3 গুণ 27 নহয় যে 11 একে 12 এইটো 3 ৰে যাব 3 3 গুণ 9 1 টো ইফালে গ'ল 3 4 গুণ 12 3 3 গুণ 9 343 টো তোমালোকে জানিব লাগিব এটা 7 ৰে যায় চাই গম পায় গতিকে 7 ৰে 7 4 গুণ 28 এটা 6 ৰল 6 টো ইফালে গ'ল 63 হ'ল 7 9 গুণ 63 আকৌ এটা 7 7 গুণ 49 আকৌ ইয়াত লিখি দিম আমি 3087 ইকুৱেল টু 3 into 3 into 7 into 7 into 7 চাও এই 3 কেইটা পাইছো আমি দুটা পাইছো 7 কিন্তু 3টাই পাইছো 7ৰ আমাৰ একো ঝামেলা নাই কিন্তু 3টোত আমি তলব আছে 3 কেইটা লাগা আছিল প্ৰতিটো সংখ্যাই আমি কেইটা থাকিব 3টাকৈ গোটাই থাকিব লাগে কিন্তু 3 টো 3টা হৈ থকা নাই আৰু কেইটা দৰকাৰ আছিল 3 হ'ব 3টা হ'বৰ কাৰণে আৰু এটা 3 দৰকাৰ হে আমি লিখিম যেহেতু 3087 ৰ মৌলিক উৎপাদক বিশ্লেষণত 3ৰ 3টাকৈ থকা গোট পোৱা নগল গতিকে 3087 লগত 3 পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব পূৰ্ণবৰ্গ নহয় পূৰ্ণ ঘন হ'ব এইটো মই এটা কৰি থৈ দিছো তোমালোকে এইটো চাই লোৱা চোৱা 3087 সংখ্যাটো আমি কি কৰিলো চুটিহৰণ কৰিলো ইয়াতে কৰিছি মই কি লিখিছো 3 দুটা আছে 7 3টা পাইছো যেহেতু 3 দুবাৰে আহিল এই 3 টো দুবাৰে আহিল শৰ্ট কৰি দিছো মই গতিকে 3087 লগত 3 ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হ'ব বুজি পাইছো নিশ্চয় তাৰ পিছত কোৱেশ্চন নম্বৰ 3 টো চাম 3125 দিয়া আছে ইয়াতে আমি 3125 টো প্ৰথমতে চুটিহৰণ কৰিব লাগিব এইটো কি হেৰে যাব এইটো 5 ৰে যাব 5 6 গুণ 30 এক ইফালে গ'ল 12 হ'ল 5 2 গুণ 10 আকৌ 2 ইফালে গ'ল 5 5 গুণ 25 আকৌ 5 ৰে যাব 5 গুণ 5 এক ইফালে গ'ল 12 5 2 গুণ 10 আকৌ ইফালে 2 ইফালে গ'ল 5 5 গুণ 25 আকৌ 5 ৰে যাব 5 ৰে যাই থাকিব এইটো 5 2 গুণ 10 ইফালে 2 ইফালে গ'ল 25 5 5 গুণ 25 এইটো 5 5 গুণ 25 এটা চোৱা 3125 সংখ্যাটো কেনেকৈ পায় 5 5টা পায় 3 4 5 এই দুটা আৰু এই তিনিটা
এই তিনিটা জোৰা হৈয়ে আছে মানে গোট হৈয়ে আছে, কিন্তু এইটো গোট হৈ থকা নাই। গোট হ'বৰ কাৰণে আৰু কেইটা দৰকাৰ আছিল, আৰু এটা 5 দৰকাৰ আছিল। সেয়েহে আমি ইয়াতে কি লিখিম, যিহেতু এতিয়া মই এইটো নোটতে দেখুৱাই দিওঁ তোমালোকক কি লিখিব লাগে। এটা চোৱা, এইটো আমি ছুটীকৰণ কৰি ল'লোঁ। এতিয়া 5 কেইটা পাইছোঁ, 3টা পাইছোঁ, ইয়াতে 2টা পাইছোঁ। 5 কিউব 5 স্কুৱেৰ। ইয়াত পূৰ্ণ ঘন হ'বলৈ আৰু এটা 5ৰ প্ৰয়োজন আছিল, গতিকে 3125ৰ লগত 5 পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 4টো কি আছে, 648 দি আছে। এইটো তোমালোকে এনেকুৱা ধৰণে কৰি চাবা আৰু মোক কমেণ্ট ছেকশ্যনত জনাবা কিমান এনচাৰ হয়। নেক্সট কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5টো কি দি আছে, এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটা হৰণ কৰিব লাগিব। এই কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটোৰ নিচিনা একে, কিন্তু ইয়াতে হৰণ দি আছে। আমি চাওঁ, আমি এইটো বুজিবৰ কাৰণে আমি এটা সৰু সংখ্যা এটাৰ উদাহৰণ লৈ লওঁ। 24 দি আছে। 24 কুৱেশ্যনটোত কোৱা আছে 24ক কিহেৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হ'ব। 24টো আমি ছুটীকৰণ কৰিব লাগিব প্ৰথমতে। 2 12 গুণ 24, 2 200 গুণ 12, 2 3 গুণ 6। 24 ইকুৱেল কি লিখিব পাৰি, 2 পূৰণ 2 পূৰণ 2 পূৰণ 3। এইটো চোৱা, 2টোৰ আমি 3টা থকা এনেকুৱা গোট পালোঁ, কিন্তু 3টোৰ নাপালোঁ। এতিয়া যদি কুৱেশ্যনটোত তোমালোকক হৰণ সোধে, মানে কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হ'ব, তেন্তে যিখিনিৰ জোৰ নাপাওঁ সেইখিনিৰে হৰণ কৰি দিব লাগিব। এতিয়া 3ৰ জোৰ পোৱা নাই নহয়, গতিকে 24ক আমি 3ৰে হৰণ কৰি দিম। কিমান পাম, 8 পাম নে? 3 3 8 গুণ 24, গতিকে 8টো কি হয়, পূৰ্ণ ঘন হয়তো। 8টো কিহৰ ঘন হয়, 2ৰ ঘন হয়। গতিকে আমি এনেকুৱা যিটো এক্সট্ৰাকৈ ৰৈ যাব, সেই ৰৈ যোৱা সংখ্যাটোৰে হৰণ কৰি দিব লাগিব বুলি কৈ দিম। এতিয়া প্ৰত্যেকটো সংখ্যা কেনেকৈ, 10,304 কি আছে, এইটো 10,368, 2,187, 5,000, 8,192, প্ৰায় গোটেইকেইটা কুৱেশ্যন একে নিচিনাকৈ আমি কৰিম। গতিকে আমি চাই লওঁ, এইটো 10,368 সংখ্যাটো এইটো ল'ম। আমি 1 নম্বৰ কুৱেশ্যনটো কৰিম 10368। ইয়াৰ লগত আমি মানে ইয়াক কিহেৰে হৰণ কৰিব লাগিব সেইটো আমি চাই লওঁ। এই সংখ্যাটো কিহেৰে হৰণ যায়, 2ৰে যাব, 2 5 গুণ 10, 2 গুণ 2, 1টো ইফালে গ'ল, 2 গুণ 16, আৰু 2 4 গুণ 8। এইটো আকৌ 2ৰে যাব, 2 গুণ 4, 1 ইফালে গ'ল, 2 5 গুণ 10, 1 ইফালে গ'ল, 2 9 গুণ 18, 2 গুণ 4। আকৌ যাব 2ৰে, 2 গুণ 2, 2 গুণ 4, 1 ইফালে গ'ল, 2 9 গুণ 18, 1 ইফালে গ'ল, 200 গুণ 12। ইয়াক 2ৰে আকৌ যাব, ইয়াৰে 200 গুণ 12, 2 4 গুণ 8, 2 গুণ 16, 2 3 গুণ 6, 2 গুণ 4, 2 4 গুণ 8। ইয়াতে 2ৰে আকৌ যাব, 2 গুণ 2, 1টো ইফালে গ'ল, 200 গুণ 12, 2 গুণ 4, আকৌ যাব 2ৰে, 2 গুণ 16, 2 গুণ 2। এইটো 3ৰে যাব, এবাৰ 3ৰে 3 গুণ 6, এইটো ইফালে গ'ল, 3 7 গুণ 21, আকৌ যাব 3ৰে 3 গুণ 27, আকৌ 3ৰে 3 বাৰ। ইয়াতে আমি চাওঁ কি কি পালোঁ, 2 পূৰণ 2 পূৰণ 2, এনেকৈ কেইটা পাইছোঁ, 2 1 2 3 4 5 6 7টা পালোঁ, 2 3 4 5 6 7, ঠিক আছে। আৰু 3 কেইটা পাইছোঁ, 4টা পাইছোঁ, 1 2 3 4, ঠিক আছে। এতিয়া চাম, এতিয়া 3টাৰ যেনেকৈ গোট বনাম। এতিয়া প্ৰথম এইটো এটা গোট, নেক্সট এইটো এটা গোট, আৰু 3ৰ এইটো এটা গোট, কিন্তু এক্সট্ৰাকৈ এইটো ৰৈ গ'ল, ঠিক আছে। 2টো এক্সট্ৰাকৈ হৈছে আৰু 3টো এক্সট্ৰাকৈ হৈছে। এতিয়া মই অলপ আগতে কি কৈছোঁ, যদি হৰণ কুৱেশ্যন থাকে, হৰণৰ নিচিনাকৈ থাকে, তেন্তে আমি কৰিব লাগিব যিখিনি এক্সট্ৰাকৈ ৰৈ যায় সেইখিনিৰে হৰণ কৰিব লাগিব। এতিয়া আমি এইটো এনচাৰটো কেনেকৈ লিখিম, এইটো মই এটা নোটতে দেখুৱাই দিছোঁ, তোমাক চাই লোৱা। এতিয়া প্ৰথমতে কি কৰিলোঁ, ইয়াতে এইখিনিত ছুটীকৰণটো কৰি ল'লোঁ। কৰোঁতে কি পালোঁ, 2, ইয়াতে এই 3টা পাইছোঁ, ইয়াৰ পৰা এই 3টা, আৰু 3 ইয়াৰ পৰা এই 3টা পালোঁ। এইটো 2 আৰু এইটো 3 এক্সট্ৰাকৈ ৰৈ গ'ল। ইয়াতে লিখিছোঁ চোৱা, 10,368 মৌলিক উৎপাদক বিশ্লেষণত 3টাকৈ নথকা 2 আৰু 3 এটাকৈ পোৱা গ'ল, মানে 2 আৰু 3 এক্সট্ৰাকৈ ৰৈ গ'ল তাৰমানে। গতিকে পূৰ্ণ ঘন হ'বলৈ ইমানক কি কৰিব লাগে, এই যি ৰৈ গ'ল সেইখিনি 2 আৰু 3 একেলগ কৰি লৈছোঁ, 2 3 গুণ কিমান 6, গতিকে 6ৰে হৰণ কৰিব লাগিব। পূৰ্ণ ঘন হ'বৰ কাৰণে কি লাগিব, এতিয়া 6ৰে হৰণ কৰি দিলে সংখ্যাটো কি হৈ যাব, পূৰ্ণ ঘন হৈ যাব। বুজি পাইছোঁ। গতিকে আমি নেক্সট এই কুৱেশ্যনটোৰে 2 নম্বৰটো কৰিম। এই 2টো কি দি আছে, 2,187। ইয়াক প্ৰথমতে আমি কি কৰিব লাগিব, ছুটীকৰণ কৰিব লাগিব। ইয়াতে কিহেৰে যাব, 2ৰে যাবনে, তুমি কৰি চাওঁ, 2ৰে নাযায়, এইটো 3ৰে যাব, 2 1 3, 3 8 11, 11 7 18, এনেকৈ যোগ কৰি চালে যিমান হয় তাক 3ৰে হৰণ যাব লাগে। নিয়মটো এনেকুৱা আছিল, 3ৰে হৰণ যাব, 3 7 গুণ 21,
3 দুগুণ 6 এইটো 3 9 গুণ 27 এইটো আকৌ 7 দিয়ে 9 9 অথবা 3 ৰে আকৌ যাব এইটো 3 দুগুণ 6 একটো ইফালে গ'ল 3 4 গুণ 12 3 3 গুণ 9 এইটো 3 ৰে আকৌ যাব 3 8 গুণ 24 3 1 গুণ 3 এইটো যাব 3 ৰে 27 3 ৰে 3 9 গুণ 27 3 ৰে 3 3 গুণ 9 এই সূত্ৰখন তোমালোকৰ স্পীড হ'ব যদি এই নিয়মটো ভালদৰে জানা গতিকে ইয়াতে কি পালো 2187 ইকুৱেল টু 3 কেইটা পাইছো 1 2 3 4 5 6 আৰু এটা 7 1 2 3 4 5 6 7 7টা পালো প্ৰথম তিনিটা জোৰা পালো এই তিনিটাৰো পালো জোৰা নহয় গোট বুলি ক'লে জোৰ হ'লে দুটাই বুজায় গতিকে তিনিটাকে গোট পালো কিন্তু এই তিনিটো এক্সট্ৰা কৰিব হৰণ কৰিব লাগিব নেকি এই তিনিটা হৰণ কৰিব লাগিব যেহেতু 2187 মৌলিক উৎপাদক বিশ্লেষণত এটা তিনি অকলে ৰৈ যায় গতিকে সেই তিনিটোৰে কি কৰিব লাগিব 2187 হৰণ কৰিব লাগিব বুজি পাইছো ঠিক সেনেকৈ 5000টো আমি কি কৰিম 5000টো এনেকৈ হৰণে কৰিব লাগিব 5000ৰ ক্ষেত্ৰত হৰণ কৰিলেই হ'ল এইটো কি ওলাব 2 5 এনেকৈ ওলাব 2ৰে যাব 2 2 গুণ 4 1 ইফালে গ'ল 2 5 গুণ 10 0 0 ইয়াত আকৌ যাব 2ৰে 2 গুণ 2 2 2 গুণ 4 1 ইফালে গ'ল 10 হ'ল 2 5 গুণ 10 0 আকৌ যাব 2ৰে 200 গুণ 12 2 ইফালে নহয় 200 গুণ 12 2 2 গুণ 4 2 5 গুণ 10 ইয়াতে এবাৰ 5ৰে যাব 5 গুণ 5 1 ইফালে গ'ল কি হ'ব 12 হ'ব 5 2 গুণ 10 5 5 গুণ 25 ইয়াত আকৌ 5ৰে যাব 5ৰে 5 2 গুণ 10 ইফালে গ'ল 5 5 গুণ 25 5ৰে 5 5 গুণ 25 কি পালো 2 3টা পালো আৰু 5 4টা পালো 2 3 4 এই তিনিটা জোৰা আছে এই তিনিটা আছে ইয়াৰ নাই গতিকে কি কৰিম আমি 5000ক কিহেৰে 5000ক 5ৰে হৰণ কৰিব লাগিব বুজি পাইছো ঠিক একে নিচিনাকৈ 8192 সংখ্যাটোও আমি কৰিব লাগিব এইটো তোমালোকৰ বাবে থাকিল এইটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল গতিকে এইটো কৰিবা ইয়াতে মই নতুন দিয়ে থৈছোঁ এইটো এবাৰ বুজাই দিওঁ নতুনতে বুজাই দিওঁ 8192টো এটাৰ মই কৰি নাথাকোঁ এইটো ইয়াতে 8192 যদি চুটি হৰণ কৰোঁ গোটেইকেইটা কিহেৰে যায় 2ৰে হৰণ যাব গতিকে এইটো তোমালোকে ইয়াতে চাই নল'বা ইয়াতে মই জাষ্ট কৈ দিওঁ তোমালোকে নিজে চেষ্টা কৰিবা 2 কেইটা পাইছোঁ 2 1 2 3 4 5 6 7 8 9 10 11 12 13টা পাইছোঁ এই 13টাৰ ক্ষেত্ৰত তিনিটাকে গোট কিমান হ'ব এই তিনিটা এই দুইটো কি হৈ যায় এক্সট্ৰা হৈ যায় গোটেই কিহেৰে হৰণ কৰিব লাগে তোমালোকে নিশ্চয় বুজি পাইছা নিশ্চয় নেক্সট আমি কুৱেশ্যন নম্বৰ 6টো চাম নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা এনেকৈ কৈছে এইটো কেইটামান সংখ্যা দিয়া আছে এই সংখ্যাবিলাকৰ ঘনমূল উলিয়াব লাগে এইটো কৰাৰ কাৰণে এটা একদম সহজ পদ্ধতি আছে এইটো অনুমান কৰা বুলি কয় অনুমান পদ্ধতি বুলি কয় তাৰ আগত আমি চুটি হৰণ পদ্ধতিৰে এইটো উলিয়াই ল'ম তাৰপিছত মই অনুমান পদ্ধতিটো শিকাই দিম ভিডিঅ'টো শেষলৈকে চাবা এতিয়া প্ৰথমতে কি কৈছে 1331ৰ কি লাগে আমাক ঘনমূল লাগে ঘনমূল মানে এই ইয়াতে 3 এটা লিখি দিব লাগে এইটো 3 এটা কিউব ৰুট অফ 1331 প্ৰথমতে আমি কৰিব লাগিব চুটি হৰণ 1331ক কিহেৰে যায় এইটো 2ৰে নাযায় 3ৰেও নাযায় 5ৰে নাযায় 7ৰে নাযায় গতিকে কৰিব লাগিব আমি 11ৰে 11 গুণ 11 13ৰ পৰা 11লৈ 2 2টো ইফালে গ'ল 23 হৈ গ'ল 11 2 22 1টো ইফালে গ'ল 11 গুণ 11 121 হ'ল 11ৰে আকৌ যাব 11 গুণ 11 1 ইফালে গ'ল 11 গুণ 11 গতিকে আমি এইটো কেনেকৈ কৰিম এইটো চোৱা 1331 ইকুৱেল টু 11 পূৰণ 11 পূৰণ 11 অৰ্থাৎ 11 কিউব লিখিব পাৰোঁ এতেকে কিউব ৰুট অফ 1331 ইকুৱেল টু কিহৰ কিউব পাইছোঁ 11ৰ কিউব সেইকাৰণে ইয়াৰ ঘনমূল হ'ব 11 এইটোৱে এনচাৰ ঠিক তেনেকৈ 1728 এইটো কৰি চাওঁ আমি ইয়াতে এইটো মই ইয়াতে লিষ্টখন বনাই দিছিলোঁ ইয়াতে লিখা আছে এইটো আমি ইয়াৰ পৰা চাব পাৰোঁ মই তথাপিতো কৰি দিছোঁ 1728টো চোৱা 2ৰে যায় 2 গুণ 16 1 ইফালে গ'ল 200 গুণ 12 2 4 গুণ 8 ইয়াত আকৌ 2ৰে যাব 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 আকৌ যাব 2ৰে 2 2 গুণ 4 2 1 গুণ 2 200 গুণ 12 আকৌ 2ৰে যাব 2 1 গুণ 2 2 0 0 2 3 16 আকৌ যাব 2ৰে 2 5 গুণ 10 2 4 গুণ 8 আকৌ 2ৰে যাব 2 2 গুণ 4 2 7 গুণ 14 হয়নে এইখিনি বুজি পাইছোঁ গতিকে এইখিনি আৰু মই দাঁড়ি কৰি আছোঁ 3ৰে 3 9 গুণ 27 3ৰে 3 3 গুণ 9
এটা কি পালোঁ 2 এটা 2টা 3টা এইকেইটা পালোঁ 2 এটা 2টা 3টা পালোঁ এই দুটাও এনেকুৱা 3টা হৈ আছে গতিকে আমি ইয়াতে এইখিনি বাকী ইয়াতে কৰাখিনি ইয়াতে চাই লওঁ ইয়াতে এই কুৱেশ্যনটো চোৱা চুটিকৰণ কৰিলোঁ 2 কেইটা পালোঁ 2 এই 3টা এই 3টা আৰু 3 এই 3টা 1728 সমান এই 2 3টা লিখিছোঁ 2 3টা লিখিছোঁ ইয়াতে 3 3টা লিখিছোঁ মানে 2 3টাক আমি 2 কিউব বুলি লিখিব পাৰোঁ এই 2 3টাকো 2 কিউব লিখিছোঁ এই 3টাকো 3 কিউব লিখিছোঁ গতিকে 1728ৰ এই ঘনমূলটো আমি এনেকৈ লিখিম ঘনমূল সমান এই 3টাৰ পৰা এটা ল'লোঁ এই 3টাৰ পৰা এটা ল'লোঁ এই 3টাৰ পৰা এটা ল'লোঁ পূৰণ কৰিম 2 2 4 4 3 12 বুজি পাইছোঁ গতিকে নেক্সট 2197টো সেইটো একে নিচিনাই আমি বেলেগেৰে হৰণ কৰিব নোৱাৰোঁ সেইকাৰণে এইটো 13ৰে হৰণ কৰিব লাগিব 13ৰে এই 169 বাৰ যায় আকৌ 169ক 13ৰে যাব 13 বাৰ 13 13 13 3টা পালোঁ 2197 সমান 13 পূৰণ 13 পূৰণ 13 হ'ল গতিকে 2197 মানে 13 কিউব বুলি লিখিব পাৰি গতিকে 2197 ঘনমূল হ'ব এই 13টো বুজি পাইছোঁ ঠিক একে নিচিনাকৈ 2744টো ইয়াতে দিয়া আছে এটা কৰি দিয়া আছে মই এইটো আৰু তুমি বুজা নাছোঁ নেক্সট মই ইয়াতে এই কুৱেশ্যনবিলাকৰ আমি এনচাৰ ডাইৰেক্ট চাই আমি কেনেকৈ উলিয়াই দিব পাৰিম সেইটো আমি শিকিম এতিয়া ইয়াতে মই এটা সংখ্যা লওঁ প্ৰথমতে তোমালোকক 27 সংখ্যাটো লৈছোঁ চাবা 27ক যদি আমি ঘন কৰি দিওঁ কি পাওঁ আমি প্ৰথমতে সেইটো ভাবি লওঁ 27 পূৰণ 27 পূৰণ 27 মই এইটো কেলকুলেটৰ ইউজ কৰি লওঁ 27 পূৰণ 27 পূৰণ 27 কৰি লওঁ এইটো হ'ব 19683 ঠিক আছে মই এইটো জানি বুজিয়ে মই এইটো চাই লৈছোঁ এতিয়া চাবা এই 19 যদি কুৱেশ্যনটোত এই 27টো দিয়া নাথাকিল হয় অকল দিয়া আছে 19683 আমাক কোৱা আছে কি এই 19683 সংখ্যাটোৰ ঘনমূল নিৰ্ণয় কৰিব লাগে তেন্তে আমি কেনেকৈ নিৰ্ণয় কৰিম এইটো চাম আমি 19683 এই সংখ্যাটোৰ ঘনমূল নিৰ্ণয় কৰিব লাগে আমি কিউব ৰুট অফ ইমান এইটো নিৰ্ণয় কৰিব তাৰ কাৰণে মই কি কৰিব লাগিব চাবা এইটো চোৱা প্ৰথম কাম হ'ল সোঁফালৰ পৰা আমি তিনিটাকৈ সংখ্যাৰ এটা এটা গোট বনাম বুজি পাইছোঁ প্ৰথম তিনিটা কি কৰিলোঁ ইয়াতে মানে 683টো প্ৰথম গোটত থাকিল আৰু 19টোক নেক্সট গোটত থাকিল তাৰপিছত আমাৰ কাম হ'ল ৰ'বা আৰু এটা কথা কৈ লওঁ এই চৰ্টিটো জানিবৰ কাৰণে আমি এই এককৰ স্থানৰ লিষ্টখন মুখস্থ ৰাখিব লাগে যেনে 0 থাকিলে 0 হয় 1 থাকিলে 1 2 থাকিলে 8 3 থাকিলে 7 এই লিষ্টখন মুখস্থ ৰাখিব লাগিব 0ৰ পৰা 9 লৈকে আৰু প্ৰায় 1ৰ পৰা 10 লৈকে কিউব কেইটা মুখস্থ ৰাখিব লাগে 1ৰ কিউব কৰিলে কিমান হ'ব 2ৰ কিউব কৰিলে কিমান হ'ব 10ৰ কিউব কৰিলে কিমান হ'ব এনেকৈ 1ৰ পৰা 10 লৈকে এইখিনি মুখস্থ ৰাখিব লাগিব তেতিয়াহে আমি এই শৰ্ট ট্ৰিকটো ইউজ কৰিব পাৰিম এতিয়া প্ৰথম যিটো সোঁফালৰ যিটো আমাৰ এই গোটটো থাকিল তিনিটা তাৰ আমি এককৰ স্থানটো চাম এককৰ স্থানটো কি আছে 3 আছে এককৰ স্থান 3 কেতিয়া থাকে তোমাৰ ভাবা আমি জানো এইটো এককৰ স্থান 3 থাকিলে 7 থাকে আৰু 7 থাকিলে 3 থাকে গতিকে 3 আছে মানে এককৰ স্থান কি হ'ব 7 আহিব অৰ্থাৎ প্ৰথম জোৰাটোৰ পৰা আমাৰ কাম হ'ল 7 পালোঁ তাৰপিছত দ্বিতীয় যিটো জোৰা আছে মানে বাওঁফালে যিটো জোৰা আছে 19 আছে ইয়াতে না জোৰা নহয় গোট বুলি ক'বলৈ বাওঁফালে 19 আছে এতিয়া আমি ভাবিম এনেকুৱা ইয়াতে কি সংখ্যা আছে যিটো সংখ্যাক কিউব কৰি দিলে মানে যিটো সংখ্যা কিউব কৰি দিলে 19ৰ সমান হয় বা 19তকৈ সৰু হয় সেইটো ভাবিম গতিকে 1ৰ কিউব কৰিলে পায় 1 2 কিউব কৰিলে পায় 8 3 কিউব কৰিলে পায় 27 যেহেতু 19 আছে গতিকে 8 ভাগ হিচাপ কৰিব লাগিব গতিকে 8 হিচাপ কৰিব লাগিব গতিকে 19ৰ ক্ষেত্ৰত আমি পাম ইয়াতে 2 অৰ্থাৎ আমি চাব লাগে কি এনেকুৱা এটা সংখ্যা চাব লাগে যিটো সংখ্যা কিউব কৰিলে 19ৰ সমান বা 19তকৈ সৰু মানে এই সেকেন্ড ভাগটোৰ সমান হয় বা তাতকৈ সৰু হয় গতিকে এইটো এনেকুৱা সংখ্যা 2 আছে সেইকাৰণে আমি সংখ্যা পাই গ'লো 27 অৰ্থাৎ এই 19683 ঘনমূল হ'ল 27 বুজি পাইছোঁ আমি ইয়াতে লগা হৈছে আগৰ কুৱেশ্যন কেইটাটো চাওঁ 1331 সংখ্যাটো চাম 1331 সংখ্যাটো প্ৰথমতে কি কৰিম সোঁফালৰ পৰা তিনিটাকৈ এনেকৈ বনাম প্ৰথম তিনিটা ল'লোঁ আৰু নেক্সট যিহেতু তিনিটা নাই সেইকাৰণে এটা হ'লে ল'লোঁ প্ৰথম এই জোৰাটোৰ ক্ষেত্ৰত কি চাম আমি এককৰ স্থানটো চাম এককৰ স্থানত 1 আছে আমি জানো এককৰ স্থানত 1 কেতিয়া থাকে যেতিয়া সংখ্যাটোৰ ঘনৰ এককৰ স্থানত যেতিয়া সংখ্যাটোত এককৰ স্থানতো 1 থাকে 1 থাকিলে 1 হয় এইটো হ'ল নেক্সট আমি ইয়াতে এটা সংখ্যা লাগে আমাৰ ইয়াতে এনেকুৱা এটা সংখ্যা লাগে যিটো সংখ্যা কিউব কৰি দিলে এই সেকেন্ড নেক্সট ভাগটোৰ সমান হয় বা তাতকৈ সৰু হয় এনেকুৱা সংখ্যা একে আছে মানে 1ক কিউব কৰিলে 1 হয় আৰু 2 কিউব কৰিলে কি পাম 8 পাম 8টো ইয়াতে নাই কেৱল 1 আছে সেইকাৰণে আমি লৈ লৈছোঁ 1 লৈ লৈছোঁ গতিকে সেইটো 11 হ'ল 1331ৰ ঘনমূল কিমান 11 ইয়াতে আমি পাইছোঁ হয়
ঠিক আছে 1727টো আমি ল'ব পাৰিম চাবা 1727টো আমি এনেকৈ এই তিনিটা আৰু ইয়াতে এক্সট্ৰা কৰিলোঁ ইয়াতে 8 আছে 8 থাকিলে কি হ'ব 2 হ'ব আৰু ইয়াতে এনেকুৱা এটা সংখ্যা লাগে আমাক যিটো সংখ্যা কিউব কৰি দিলে এই নেক্সট ভাগটোৰ সমান বা তাতকৈ সৰু গতিকে এনেকুৱা 1 আছে গতিকে এইটো 12 হৈ যাব বুজি পাইছোঁ এইটো নিয়ম হ'ল শৰ্ট ট্ৰিকৰ দ্বাৰা আমি কি উলিয়াব পাৰোঁ ঘনমূল উলিয়াব পাৰোঁ এতিয়া তোমালোকৰ বাবে এটা হোমৱৰ্ক দিওঁ মই 21952 এই ইয়াৰে ঘনমূল নিৰ্ণয় কৰি মোক কমেণ্ট ছেকশ্যনত জনাবা এইবাৰ ইয়াতে কেইটামান আমাৰ MCQ দিয়া আছে এতিয়া এক নম্বৰ এটো কি দিয়া আছে 23ৰ ঘনৰ এককৰ স্থানৰ অংকটো কি 23টো চালেই হ'ল 23ৰ এককৰ স্থানত কি আছে 3 আছে গতিকে 3 থাকিলে কি থাকে 3 থাকিলে 7 হয় গতিকে ইয়াতে অপচন কি আছে 2 হয় তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা হয় এই পূৰ্ণ ঘন হয় নে নহয় চাবৰ কাৰণে কি কৰিব দিছিলোঁ মই এতিয়া তোমালোকে চাব লাগিব এই সংখ্যাবিলাক যোগ কৰি চাবা প্ৰত্যেকটো সংখ্যা নহয় এটা অংক বুলি ক'ব লাগিব ইয়াৰে অংকবিলাক যোগ কৰি এতিয়া 652 সংখ্যাটো হয় নে নহয় চাব লাগে 6 যোগ 5 যোগ 2 কৰিম আমি 6 5 11 11 2 13 হ'ল এই দুটা অংক পিছ হ'লে নহয় এইটো আকৌ কৰিব লাগিব 1 যোগ 3 একেদিনে 4 এইটো কি পালোঁ 1 পালোঁ নে 8 পালোঁ নে 9 পালোঁ এইটো একো পোৱা নাই গতিকে এইটো পূৰ্ণ ঘন নহয় ঠিক তেনেকৈ 933টো 9 যোগ 3 যোগ 3 কি হ'ব 9 3 12 12 3 15 এইটো বৰ্তমান দুটা অংক ভিতৰত আছে আকৌ কৰিব লাগিব 1 যোগ 5 একে পাছে 6 গতিকে এইটো 1 8 9 ভিতৰত নাই এইটো কি নহয় ঘন সংখ্যা বা পূৰ্ণ ঘন নহয় বা 343টো চোৱা 3 যোগ 4 যোগ 3 3 4 7 7 3 10 বৰ্তমান দুটা অংক ভিতৰত আছে তাক আকৌ যোগ কৰা 1 যোগ 0 কি হ'ব 1 হৈ যাব এতিয়া পালোঁ 1 গতিকে এইটো 343টোৱে হয় নেক্সটটো চোৱাৰ দৰকাৰ নাই বুজি পাইছোঁ এতিয়া কুৱেশ্যন নম্বৰ চিটো চাওঁ 1000ৰ ঘনমূল হৈছে এইটো চোৱা 1000টো কি সংখ্যা পূৰণ কৰিলে পায় বা এইটো ইমানটো দিয়া মই শৰ্ট ট্ৰিকটো ইউজ কৰিব পাৰোঁ প্ৰথম তিনিটা ভাগ এটা কৰি ল'লোঁ আৰু ইয়াতে নেক্সটটো এটা এতিয়া 0 আছে 0 থাকিলে 0 হয় নেক্সট ভাগটোত কি আছে 1 আছে কিহক কিউব কৰিলে 1 হয় 1 কিউব কৰিলে 1 হয় গতিকে 10 হৈ যাব 1000ৰ ঘনমূল 10 আৰু এইটো মনতে ৰাখিব লাগে 1ৰ পৰা 10 লৈকে ঘনকেইটা বা ঘনফলকেইটা তোমালোকে মুখস্থ ৰাখিব লাগিব তাৰপিছত যদি m nৰ ঘনমূল হয় এই লাইনটো আমি বুজিলোঁ যদি m nৰ ঘনমূল মানে কি এটা সংখ্যা m কি হয় nৰ ঘনমূল বুলি কওঁতে ইয়াতে কিউব ৰুট nৰ ঘনমূল m তেন্তে nৰ মান মানে nটো যদি অকলে ৰাখিব বিচাৰোঁ তেন্তে কি হৈ যাব ইয়াৰ নেক্সট লাইনটো আমি কি কৰিম মই ইয়াতে লিখি দি আছোঁ ৰ'বা চোৱা m কি হয় nৰ ঘনমূল হয় এনেকৈ দি আছে তেন্তে nৰ মান কিমান হ'ব ইয়াতে যদি আমি nটো অকলে ৰাখোঁ এই ঘনমূল চিনটো সেইফালে যদি পঠাই দিওঁ কি হৈ যায় জানানে এইটো কিউব হৈ যাব কিউবটো সমাজীনৰ পৰা পাৰ কৰিলে কিউব ৰুট হৈ যায় আৰু কিউব ৰুটটো সমাজীনৰ পৰা পাৰ কৰিলে কিউব হৈ যায় গতিকে nৰ মান কি হ'ল m কিউব হ'ল অপশ্যন আছে ইয়াতে নিশ্চয় এইটো চোৱা এইটো অপশ্যন 3 তাৰপিছত কিউব ৰুট অফ 3 কিউব ৰুট অফ 27 কিউব ৰুট অফ 64 এইকেইটাৰ মান উলিয়াব লাগে 8ৰ ঘনমূল কিমান 8ৰ ঘনমূল 2 27ৰ ঘনমূল কিমান 3 64ৰ ঘনমূল কিমান 4 গতিকে এটা যোগ কৰি দিয়া 2 3 5 5 4 এই অপশ্যন 4 হ'ল গতিকে আজিলৈ এইমানে নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম ধন্যবাদ